আজি আমি আমাৰ এই টেবুলখন কিতাপেৰে আগুৰিম ঠিক আছে এইখন মই মোৰ কিতাপ দিলোঁ এতিয়া তোমালোকে তোমালোকৰ কিতাপবিলাক আনি ধুনীয়াকৈ ইয়াতে সজাই দিয়া যেহেতু ইফালে আৰু আমাৰ কিতাপ দিয়াৰ জাগা নাই আছে নেকি ইফালে আৰু কিতাপ দিব জাগা নাই গতিকে আমি এইখিনিতেই ধৰিলোঁ ঠিক আছে এতিয়া তোমালোকে যদি এখন কিতাপৰ জোখ এটা বৰ্গ বুলি ধৰা ঠিক আছে 1 সেন্টিমিটাৰ জোখৰ এটা বৰ্গ বুলি ধৰিম যদি এখন কিতাপখন বৰ্গ নহয় আমি বৰ্গ হিচাপে ধৰিলে ইফালে কেইটা বৰ্গ আছে তিনিটা ইফালে কেইটা বৰ্গ আছে ইফালে কেইটা বৰ্গ আছে মুঠ কেইটা আছে তাৰমানে 9 বৰ্গ সেন্টিমিটাৰ কি বুলি কম 9 বৰ্গ সেন্টিমিটাৰ এই যে মই যে ক'লো তোমালোকক যে 9 বৰ্গ সেন্টিমিটাৰ যেতিয়াই এই বৰ্গ শব্দটো আহিব তোমালোকে গম পাব লাগিব যে আমি টেবুলখনৰ পৰিসীমা উলিওৱা নাই আমি এই টেবুলখনৰ কালি উলিয়াইছোঁ কি উলিয়াইছোঁ আমি আমাৰ কিতাপখনত পৰিসীমা আৰু কালিৰ বিষয়ে পঢ়ি আছোঁ নে নাই এই পৰিসীমা আৰু কালিৰ আমি পৰিসীমা পঢ়িলোঁ আজি আমি আৰম্ভ কৰিলোঁ কালি যেতিয়াই তোমালোকে এই সেন্টিমিটাৰৰ লগত বৰ্গ শব্দটো পাবা তোমালোকে গম পাব লাগিব যে আমাক কি উলিয়াব দিছে কালি উলিয়াব দিছে